নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 6ৰ প্ৰথম ইংৰাজী বিষয়ৰ প্ৰথম কবিতা দ্য ৰেইনবো এই কবিতাটো আলোচনা কৰিম। এইটোৱে কবিতাটো লিখিছিলে খ্ৰীষ্টিয়ানা জৰ্জিয়ানা ৰচিটিয়ে। এই কবিতাটো ৰেইনবো মানে ৰামধেনুৰ বিষয়ে কোৱা হৈছে আৰু ইয়াতে প্ৰকৃতি সৃষ্ট পৰিবেশ আৰু মানৱ সৃষ্ট পৰিবেশ, প্ৰকৃতিয়ে সজা বস্তু আৰু মানুহে সজা বস্তুৰ কিমান ধুনীয়া বা কেনেকুৱা ধৰণৰ হয় সেই বিষয়ে আমি আলোচনা কৰিম। আমি প্ৰথমতে কবিতাটো শুনি লওঁ, তাৰপিছত আমি নিজে পঢ়িম, আকৌ আমি অৰ্থও শিকিম। The Rainbow by Christina Rossetti. Boats sail on the rivers and ships sail on the seas, but clouds that sail across the sky are prettier than these. There are bridges on the rivers, as pretty as you please, but the bow that bridges heaven and overtops the trees and builds a road from earth to sky is prettier far than these. The Rainbow. The Rainbow মানে হল ৰামধেনু। Boats sail on the rivers and ships sail on the seas. মানে হল boats মানে হল নাওবিলাক নদীত চলে, and ships sail on the seas আৰু জাহাজবিলাক সাগৰত চলে। But clouds that sail across the sky are prettier far than those. কিন্তু মেঘবিলাক যিবিলাক আকাশত চলে সেইবিলাক এইবিলাকতকৈ বেছি ধুনীয়া। এইবিলাক মানে কি হ'ল, এই শিপ তাৰপিছতে বোট মানে নাও আৰু জাহাজবিলাকতকৈ মেঘবোৰ বেছি ধুনীয়া কৈছে। তোমালোকে নিশ্চয় বুজি পাইছা। আমি আকৌ এবাৰ অৰ্থটো চাই লওঁ। Boats sail on the rivers, নাওবিলাক নদীত চলে, and ships sail on the seas, আৰু জাহাজবিলাক সাগৰত চলে, but clouds that sail across the sky, কিন্তু মেঘবোৰ যিবিলাক আকাশত উৰে বা আকাশত চলে, are prettier far than those, এইবিলাকতকৈ বেছি ধুনীয়া। প্ৰিটিয়াৰ মানে প্ৰীতি মানে হ'ল ধুনীয়া, প্ৰিটিয়াৰ হলে বেছি ধুনীয়া। ইয়াৰ পিছৰ পেৰাগ্ৰাফটোলৈ আহিছো এতিয়া আমি। There are bridges on the rivers. তোমালোকে নিশ্চয় নদীৰ ওপৰত থকা দলং দেখিছা, সেইটো কৈছে There are bridges on the rivers. নদীৰ ওপৰত দলং থাকে। As pretty as you please. আৰু যিমানেই ধুনীয়া হয় সিমানেই তোমাৰ ভাল লাগে। প্লিজ মানে তোমাৰ ভাল লাগে। দলংখন যিমানে দেখিবলৈ ধুনীয়া হয় বা সুবিধাজনক হয় তেতিয়া সিমানে আমাৰ ভাল লাগে। But the bow that breeze heaven, কিন্তু সেই ধনুখন যিখনে সৰগলৈ যোৱা দলংখন নিৰ্মাণ কৰে বা স্বৰ্গক সংযোগ কৰে, and overtops the trees, আৰু গছৰ ওপৰত থাকে বা গছৰ একে ওপৰৰ আগৰ সমানত থাকে, and builds a road from earth to sky, আৰু পৃথিৱীৰ পৰা সৰগলৈ এটা ৰাস্তা বা পথ নিৰ্মাণ কৰে, is prettier far than those, সেইখন এইবিলাকতকৈ বেছি ধুনীয়া। তোমালোকে চোৱা, এতিয়া বোট নাওখন বা শিপখন এইটো হ'ল মানুহে সজা বস্তু, আৰু ক্লাউডছ মেঘটো কোনে সাজে বাৰু? প্ৰকৃতিয়ে সাজে বা ঈশ্বৰে সাজে? এই প্ৰকৃতিয়ে সজা বা ঈশ্বৰে সজা বস্তুবিলাক বেছি ধুনীয়া। যেনে ৰামধনুখনটো মানুহে সাজিব নোৱাৰে ইমান ডাঙৰকৈ। আমি আচলতে ৰামধনুখন সৰুকৈ সাজি চাব পাৰোঁ, প্ৰিজমৰ সহায়ত এটা ৰুমৰ ভিতৰত আমি চাব পাৰোঁ। তোমালোকক বিজ্ঞানৰ ছাৰে ৰামধেনু কেনেকৈ সৃষ্টি হয় সেইটো ভালদৰে বুজাই দিব। যেতিয়া বৰষুণৰ মাজেৰে সূৰ্যৰ পোহৰ পাৰ হৈ যায়, আনটোফালে আকাশত আমি ৰামধেনু দেখিবলৈ পাওঁ। সেইখন দেখিবলৈ বহুত ধুনীয়া নহয় জানো? ঠিক তেনেদৰে আমি মানুহে দলং সাজে নৈৰ ওপৰত। এই দলংবিলাক যিমানে ধুনীয়া হয় সিমানে আমাৰ ভাল লাগে, সুবিধাও হয়।
কিন্তু এই ৰামধেনুখন এনেকুৱা এখন দলং যিয়ে নেকি পৃথিৱীৰ পৰা সৰগলে যেন সংযোগ কৰিছে আৰু ইমান ধুনীয়া হয়নে নহয় সেইটো কৈছে আৰু যিয়ে নেকি পৃথিৱীৰ পৰা সৰগক সংযোগ কৰে এইখন হৈছে এইবিলাকতকৈ বেছি ধুনীয়া তোমালোকে নিশ্চয় বুজি পাইছা ধন্যবাদ আজিলৈ সামৰিছো